ছাৰৰ উপন্যাস মৰমৰ দেউতাৰ আধাৰত আমাৰ পৰৱৰ্তী নিবেদন হিচাপে আমি মৰমৰ দেউতা চিনেমাখন আমি অসমৰ দৰ্শকলৈ আগবঢ়াব ওলাইছোঁ। অহা 15 মে'ত চিনেমাখন অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিব। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা, কাৰণ এগৰাকী স্বনামধন্য সাহিত্যিকৰ এখন জনপ্ৰিয় উপন্যাসক আমি চলচ্চিত্ৰৰ ৰূপ দিয়াটো এটা প্ৰকৃততে এটা ধৃষ্টতা হয়, কিন্তু আমি চেষ্টা এটা কৰিছোঁ যাতে আমি তেখেতৰ সাহিত্যৰাজিক আমি চিনেমাৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ দৰ্শকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। আৰু এই সুযোগতে মই সমূহ অসমবাসী দৰ্শকক আমি অনুৰোধ জনাইছোঁ যাতে অহা 15 মে'ত চিনেমাখন যেতিয়া মুক্তি লাভ কৰিব তেতিয়া আপোনালোকে সকলোৱে চিনেমাখন উপভোগ কৰি আমাক ভাল বেয়া দিশবোৰ দেখুৱাই দিব বুলি আমি আশাবাদী। মূল চৰিত্ৰত অভিনয় কৰিছে বুদ্ধিপত্য শৰ্মা। তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাখনো ৱেব ছিৰিজ আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। তেখেত অসমৰে হয় আৰু তেখেতৰ এখন প্ৰথম অসমীয়া চিনেমা, গতিকে তেওঁৰ কাৰণে এখন বিশেষ চিনেমা। গতিকে আমি আশা কৰিম অসমৰ চলচ্চিত্ৰ জগতে এগৰাকী উদীয়মান যুৱ প্ৰতিভা এই চিনেমাখনৰ মাধ্যমেৰে লাভ কৰিব। আমাৰ মৰমৰ দেউতাৰ মূল চিত্ৰগ্ৰহণস্থলী আছিল মঙলদৈ নগৰ, আৰু কিছুসংখ্যক দৃশ্যগ্ৰহণ আমি অৰুণাচল প্ৰদেশৰ চেৰগাঁৱত কৰিছোঁ। এই দুটা লোকেশ্যনতে আমি চিত্ৰগ্ৰহণ কৰিছোঁ। ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লিখা মোৰ জীৱনৰ প্ৰথম নাটক। ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লিখা শান্ত বিশ্ব হৃষ্টপুষ্ট মহাবিশ্ব আছে, আৰু এইখন মোৰ প্ৰথম চিনেমা তেওঁ লিখা হোৱাটো মোৰ কাৰণে মানে যিহেতু তুমি বাহিৰতো বহুত অভিনয় কৰিছা, গতিকে এবাৰ পৰৱৰ্তী পৰিকল্পনা কি? ভাল লাগিলে। মই এবাৰ আগতে অসমত আহি পেলাই চিনেমা এখন কৰিছিলোঁ, কিন্তু অসমীয়া চিনেমা নাছিলে। এইখন প্ৰপাৰ এখন অসমীয়া চিনেমা, আৰু হিমদাৰ লগত কাম কৰিবলৈ মোৰ মন এটাও আছিলে। মই সৰুতে তেওঁক লগ পোৱা, পিছত আমি অকণ ডাঙৰ হোৱাৰ পিছত লগ পোৱা, তেওঁ যদি আহি পেলাই মোক সাধুটো শুনালে, তেওঁৰ লগত কাম কৰাৰ মই যোনটো অপৰচুনিটি পালোঁ, সেইটো মোৰ বিৰাট ভাল লাগিলে। দ্য কাষ্ট এণ্ড ক্ৰু ৱাজ গ্ৰেট। বহুত এফিচিয়েণ্ট ছেট আছিলে, কেতিয়াও একো সময় বৰবাদ হোৱা নাই। যেনেকৈ তেওঁলোকে ভিতৰতো কৈছিলে, অকণমান গহীন আছিলে, কিন্তু মানে মুম্বাইতো কাম কৰিলোঁ, মই ইয়াতেও কাম কৰিলোঁ, কিন্তু একো মই সেনেকৈ ডিফাৰেঞ্চ নেদেখিলোঁ। মই ইয়াতে কাম কৰি খুব ভাল লাগিলে। মানে চিনেমাখনৰ কথা মই এইটোৱে ক'ব খুজিম যে যি কৰি ভাল পায় সেইটো কৰিব লাগে। এতিয়া মই দেখিছোঁ অসমৰ পৰা বহুত ভাল ভাল আৰ্টিষ্ট ওলাই গৈছে। মই মুম্বাইত বহুতবাৰ এনেকুৱা হয় যে মই ষ্টুডিঅ'ত থাকোঁ, মই লগ পাওঁ ক'ৰবাত মোৰ মাৰ লগত কথা পতা অসমীয়া শুনা পায়, আৰু তেওঁলোকে মোক চিনি পাই যায়। আৰু সেইটো ডেটছ ছামথিং যোনটো আৰম্ভতে মই নেদেখিছিলোঁ, এতিয়া বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈছে। সেইটো মোৰ বিৰাট ভাল লাগিছে। এণ্ড আই উড জাষ্ট চে ডেট ড্ৰিমছ ডু কাম ট্ৰু, চ' ইফ ইউ কেন ফ'ল' ইউৰ্ছ ইউ শুড। প্লিজ স্ক্ৰিপ্ট ভাল হয়, যদি মানুহ ডিৰেক্টৰৰ লগত কথা পাতি প্ৰডাকশ্যনৰ লগত কথা পাতি ভাল লাগে, দেন মই এইটোৱে মোৰ মানে বহুত সৰু এটা ৰাস্তা মোৰ, যোনটোদি মই মোৰ এই ষ্টেটখনক কিবা এটা ঘূৰাই দিব পাৰোঁ। যোনবোৰ ষ্টেটত মই জন্ম হৈছোঁ, যোনটোৱে মোক কাৰণে ইমান কৰিছে, য'ৰ পৰা মোৰ ফেমিলি। ত' অফক'ৰ্ছ যদি ভাল স্ক্ৰিপ্ট হয়, ভাল ডিৰেক্টৰ হয়, মই সদায় কাম কৰিবলৈ ভাল পাম। ভয় এটাও আছে, কাৰণ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে আমাৰ অসমীয়া সমাজে সকলোৱে জানে। তেখেতৰ উপন্যাসখন এখন চিনেমাৰ ৰূপত দিয়াটো ইমান সহজ কথা নহয়। তথাপি আমাৰ নৱপ্ৰজন্মৰ হিন্দী তালুকদাৰে মানে মৰ হ্ৰাস কৰি চিনেমা ৰূপত ৰূপান্তৰণ কৰিছে। আমাৰ আৱেগ অনুভূতি সকলো তাত সোমাই আছে। আশা কৰোঁ মৰমৰ দেউতাক সকলোৱে মৰম দিব।